আজি বহুত দিনৰ মূৰত ৰাইজ মই ব্লগ ষ্টাৰ্ট কৰিছোঁ। 5 মাহৰ আগতেই ব্লগ দিয়া আৰু সেই 5 মাহৰ আগতে ব্লগ দিয়া তাৰপৰা আকৌ 5 মাহমান ব্লগ কৰিলোঁ। কিন্তু মই মেইন যে চব আকৌ ডিলিট কৰি দিলোঁ। স্পেচৰ অভাৱত চব ডিলিট কৰি দিলোঁ। এতিয়া আকৌ কৰিলোঁ। যদিহে স্পেচৰ কোনো প্ৰব্লেম নোলায় তেনেহ'লে এইটো আপোনালোকৰ ওচৰত পাব। একচুৱেলি মোৰ অডিয়েঞ্চো নাই ন, 345টা অডিয়েঞ্চ মাত্ৰ। সেই 345টা অডিয়েঞ্চক মই কি দেখাম, মই ডেইলি লাইফত কি কৰোঁ, তাতকৈ আৰু বাদে দিওঁ আৰু নকৰোঁৱে আৰু ডিলিটেই কৰি দিওঁ ব্লগ কৰি। সেইটো কাৰণে এইবাৰ আশা কৰিছোঁ দিম আপোনালোকৰ লগত। কেলৈ আৰম্ভ কৰিলোঁ, পটককেনে কেলৈ আৰম্ভ কৰি দিলোঁ সেইটো মই নিজেও নাজানো। তাতে আজি ছানডে কিন্তু মোৰ বিৰাট হেডেক ডে হয়। কেলৈ হেডেক ডে হয় আহক মোৰ লগত চাওক, আপোনালোকেও গম পাব। পুৰা হেডেক ডে হয়। এতিয়া গা পা ধুই ৰেডি হৈ ল'লোঁ। আৰ্টৰ স্কুল আছে, আৰম্ভ কৰোঁ আজি দিনটো জাৰ্ণিটো। আপোনালোকে আশা কৰোঁ শেষলৈকে চাই থাকিব ভিডিঅ'টো দেই। কি কৰিলা দেখা চাওঁ খুলি দিয়া, তুমিও খুলি দিয়া। বা ধুনীয়া লাগিছে দেই। তুমি কি কৰিলা? বল আঁকিছা? তোমাৰ বলটো আধাখৰীয়া হৈ আছে। মুস্তাকো দেখাই দিয়া। বাহ, হয় দে দেখাই দিয়া। সিও লগালগ খুলি দিছে। আজি হায়েষ্ট কোনে গালি খালে মোৰ পৰা? হায়েষ্ট ভাল লাগিছে নেকি গালি খাই? গালি খাই ভাল লাগিলে? আৰু কোনে গালি খালে? অঁ, হায়েষ্ট গালি তাৰ আজি। তুমিও খালা নেকি? বাই বাই। নকৰিলে হয় আৰু চাওঁ। এনেকৈ চাইছোঁ আৰু মানে আগলৈ হাও দিব নোৱাৰোঁ। এতিয়া বাজিছে 2:10 আৰু 2টা ক্লাছ কমপ্লিট কৰিলোঁ। মাজতে ভিডিঅ' কৰিব পাহৰি থাকিলোঁ। মানে অভ্যাস নাই যে ভিডিঅ' কৰি থকা, পাহৰিয়ে থাকিলোঁ। সেইটো কাৰণে এতিয়া ভালকৈ ভাত এসাঁজ খাই লওঁ। আকৌ 2টা ক্লাছ আছে, সেইকেইটাতো মই দেখাম। এটাতো প্ৰথম ক্লাছটো দেখালোঁ, 2 নম্বৰ ক্লাছটো দেখাব পাহৰিয়ে থাকিলোঁ যে মই ভিডিঅ' কৰি আছিলোঁ। এতিয়া 3 নম্বৰ 4 নম্বৰ ক্লাছটো মই আপোনালোকৰ ভিডিঅ' কৰি দেখাম, ঠিক আছে? যে আমাৰ ঘৰলৈ আহিছে এই আৰ্টৰ ক্লাছৰ পৰা বাহিৰে আহিছে। সি আকৌ তাতে জইন কৰাই দিছোঁ। কি খাইছ? মাংস ভাত আৰু অঁ, ইয়াৰ আজি বিচাৰ আছে, খুৱাই বোৱাই লৈছোঁ। তাৰপিছত ইয়াৰ আজি কি হ'ব নাজানো কি হ'ব, কিবা এটা হ'ব আজি, ডাঙৰ কাম এটা হ'ব। ইয়াৰ এসপ্তাহ আহি কিতাপ নপঢ়া আজি ফল পাব আজি। মই খাই লওঁ। এয়া কচু ভাত, দাইল, মাংস। হাই, লকুবাই যাবলৈ লৈছে আৰ্ট স্কুললৈ। মোক লকুবাই ঘৰতে থৈ যাব। কাৰণ ইয়াৰ ভাগৰ আজি কি আছে, তোৰ ভাগৰ ঢোল ঢোল মানে এইটো পিতন আছে। এনেকুৱা পিতন এটা। কি বনালা এইটো? সেই প্ৰভু, আকৌ সুধিছোঁ কি বনালা এইটো? কি গাৰ্ডেন আছিলে? চেৰী গাৰ্ডেন। তেনেহ'লে ইছৰাম আৰু চাওঁ তোমাৰটো চাওঁ। এইটো মই লৈ যাওঁ হা, লৈ যাওঁ। অঁ, চাওঁ তোমাৰ। এইখিনি কি ৰাখিব পাৰি কোৱাচোন? ধুনীয়াকৈ পেইন ৰাখিব পাৰি, হয় নাই? ভাল লাগিছে। চাবাজ ভাই, চাবাজ। ভাল হৈছে। এই কালাৰ কৰিলে ভাল লাগিব। গোটেইখিনিয়ে ভাল হৈছে, খালি তোমালোকৰ এতিয়া কালাৰটোৰ ওপৰত ডিপেণ্ড কৰে দেই। ভাল হৈছে, বঢ়িয়া। लग गया ना इसका। बैंगन बना रहे हैं। तुम क्या बना रहे हो? क्या बना रहे हो? बैंगन। तुम भी बनाने नहीं है। डुगू को अब बनवा दो। हेलो,
হৈ গিয়া বাছ ইতনা একেবাৰে শেষৰ ক্লাছটো কৰি আহি দেখিছোঁ ঘৰত আলহী আৰু মোৰ এতিয়া চুলি তুলি একদম অৱস্থা নাই এয়া ঘড়ীটো যদি ধৰিব পাৰিছে 7টা বাজিছে আৰু মই এতিয়া শান্তি নহয় ঘৰৰ ওচৰতে বজাৰ বহে আৰু যাওঁ এপাক বজাৰ মাৰি আহোঁগৈ কি ওলাইছে অকণমান বস্তু দৰকাৰ আছে চাই আহোঁগৈ তাত গৈ অকণমান এক্সপ্ল'ৰ কৰিব লাগে বজাৰ দেহাটো ফুটটো কোনে দিলে ফুটটো এতিয়া অলপমান আজৰি হৈ পৰিছোঁ মই একদম শুইয়ে ভিডিঅ' কৰিছোঁ আপোনালোকৰ কাৰণে মোৰ ভাগৰ এতিয়া শুই থাকোঁতেই এটা কুৱেশ্যন আহিলে মানে আমাৰ আগফালে তগৰ ফুলৰ গছজোপা আছিলে তগৰ ফুলৰ গছজোপাটো তগৰটো ফুলি থকা ভালকৈ নেদেখিলোঁৱে গোটেইখিনি চুৰ হ'ল এতিয়া আমাৰ মানে ছিজন মানে হয়তো বহাগ জেঠ আহাৰ মানলৈকে ফুলে তগৰ ফুলৰ গছজোপা দেই এতিয়া আপোনাৰ এপাহ কলি ওলাই আছিলে কলিটো হয়তো আজি ৰাতিপুৱা বিজি আছিলোঁ কাৰণে মই নেদেখিলোঁ কলিটো ফুলিলে চাগে কালিয়ে দেখিছিলোঁ কলি ওলাই আছিলে আজিতো ফুলিলে চাগে সেই পাহো চুৰ হৈ গ'ল আমাৰ ঘৰত কপৌ ফুললৈকে চুৰ হৈছে আৰু কোনে চুৰ কৰিছে গম পায়নে ৰাতিপুৱা যে সেই লাঠি লৈ পলিথিন লৈ ঘূৰি ফুৰা যিবোৰে গৈ যে পিছবেলা গৈ পূজা কৰেগৈ যে সিহঁতে চুৰ কৰিছে এতিয়া কওকচোন আপোনালোকে সেই সিহঁতে যে চুৰ কৰি যে ভগৱানৰ আগত উৎসৰ্গা কৰিব ভগৱানক পূজা কৰিব বা কিবা কিবি কৰিব সিহঁতৰ নীতি নিয়ম ঠিক আছে ভগৱানেওতো জানে সেইটো চুৰ কৰা তো নিজৰ সেইটো পাপটো বঢ়াইছে নে ভগৱানক পূজা কৰি কমাইছে হয় নাই অকণমান ভাবিবলগীয়া আপোনালোকে ক'বচোন আৰু দেওবাৰটো শেষৰ মোৰ সদায় এটা কাম এইখিনি শিৱসাগৰ কৃষক বজাৰ 1% শাক পাচলি আমাৰ ঘৰতে পাব ভৰ্তি হৈ যায় আৰু যিখিনি আমাৰ মায়ে ভৰ্তি কৰি দিয়ে এতিয়া এইখিনি চিজিল কৰাত মোৰ মাথা বেয়া হৈ যায় দেখাই দিছোঁ এবাৰ এক ঝালক কচু কণ বিলাহী ৰঙালাও আগ কল বেঙেনা পদিনা ভাতকেৰেলা নেমু এইটো কি আছিলে বাঁহগাজ কেৰেলা আম বেঙেনা দাংবডি এইটো হৈছে আম ডাঙৰটো পকা আম এইটো কেঁচা আম তৰমুজ কোমোৰা ৰঙালাও ধনিয়া এইটো কি হয় জিকা হয় নাই বা এইটো জিকা হয় নাই এইখিনি হৈছে ভোল কলপচলা বিলাহী এইখিনি দেখিছে এইখিনি আমাৰ অল ডান চব্জি ঠিক কৰি হৈ গ'ল খাই বৈ ৰেডি ব্ৰাছ কৰি ৰেডি এতিয়া আছোঁ বিচনাত শুব লাগে আৰু শোৱাৰ আগতে কওঁ আজিলৈ ব্লগটো ইমানেই চাই যদি ভাল লাগে কমেণ্ট এটা জনাব শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে আহিবলগীয়া দিনকেইটাত মই চেলেঞ্জ ভিডিঅ' এটা লৈ আহি আছোঁ আশা কৰোঁ মোৰ চেলেঞ্জটো যাতে কমপ্লিট হওক আৰু কমপ্লিট হ'লেও আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব পাৰিম আৰু আজিলৈ আহিছোঁ মোৰ পিছে ব্লগটো চাই কেনেকুৱা লাগিল একদম আকৌ মনত পেলাই দিছোঁ কমেণ্টত ক'বলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই